বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ মাজুলীৰ আহতগুৰিত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ বিক্ৰমজিতৰ মৃতদেহ গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল বিক্ৰমজিৎ বৰুৱা আমি এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো আৰু বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে আৰু মাজুলীৰ আহতগুৰিত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ বিক্ৰমজিতৰ মৃতদেহ গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল বিক্ৰমজিৎ বৰুৱা আৰু নিমাতীঘাটৰ যি শোকাবহ নাও দুৰ্ঘটনা আছিল এই নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল বিক্ৰমজিৎ বৰুৱা আৰু ইয়াৰ পূৰ্বে ইতিমধ্যে ইন্দ্ৰেষ্টৰ পৰা মৃতদেহ বিশ্বনাথত উদ্ধাৰ হৈছিল আৰু তাৰ পিছতে এই খবৰ আমি আপোনালোকক জনাইছো বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ আহি পৰিছে আৰু মাজুলীৰ আহতগুৰিত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ হৈছে বিক্ৰমজিতৰ মৃতদেহ আৰু গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল বৰুৱা আৰু এই খবৰ আমি আপোনালোকক জনাইছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মাজুলীৰ যি নিমাতীঘাটৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে ইতিমধ্যে প্ৰবক্তা পৰিমিতা দাসে প্ৰাণ হেৰুৱাইছিল এই শোকাবহ নাও দুৰ্ঘটনা তাৰ পিছতেই দুজনকৈ লোক ক্ৰমে ইন্দ্ৰেশ্বৰ বৰা আৰু বিক্ৰমজিৎ বৰুৱাৰ সন্ধানহীন হৈ আছিল আৰু অৱশেষত কিছুদিন পূৰ্বে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল বিশ্বনাথত আৰু তাৰ পিছত আজিৰ এই খবৰ আমি আপোনালোকক এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ আহি পৰিছে আৰু মাজুলীৰ আহতগুৰিত উদ্ধাৰ হৈছে চিকিৎসকগৰাকীৰ মৃতদেহ এই খবৰ আমি আপোনালোকক জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ মাজুলীৰ আহতগুৰিত উদ্ধাৰ হৈছে মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত উপঙি থকা বুলি জানিব পৰা গৈছে আৰু কলা ৰঙৰ টি-শাৰ্ট পৰিহিত এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু বিক্ৰমজিৎ বৰুৱাৰে বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে কিন্তু এই মুহূৰ্তৰ এই খবৰ আমি আপোনালোকক জনাইছো যে বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল এই বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ আৰু এই মুহূৰ্তত আমি শেহতীয়া খবৰৰ বাবে সংযুক্ত হৈছো ফোনত আমাৰ সাংবাদিক ৰঞ্জন বৰাৰ সৈতে ৰঞ্জন বৰা ইতিমধ্যে এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে নে কি আছে শেহতীয়া খবৰ আমি জানিব বিচাৰিছো বৰ্ষাশ্ৰী এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে বিগত 7 দিন ধৰি যি ভয়াবহ নাও দুৰ্ঘটনা সংঘটিত হৈছিলে ভয়াবহ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ডাক্তৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহৰ সন্ধান আজিও পোৱা নাছিল আৰু এক প্ৰকাৰ আশা এৰি দিছিলে পৰিয়ালৰ লোকে হওক বা যিসকল শুভাকাংক্ষী আছিলে মাজুলীৰ ৰাইজে আৰু এই মুহূৰ্তত এই যি বিক্ৰমজিৎ বৰুৱা আছিলে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ মাজুলীৰ যি কমলাবাৰী ফেৰীঘাট আছিলে দুৰ্ঘটনাস্থলী মাজুলীৰ নিমাতীঘাটৰ পৰা প্ৰায় 11 কিলোমিটাৰ নামনি অংশত থকা যি ভেকেলি আছিলে আহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেকেলিত এটা মৃতদেহ উদ্ধাৰ হৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি আমাক জানিবলৈ দিছে যে মৃতদেহটো কোলা ৰঙৰ টি-শাৰ্ট পৰিহিত আৰু মৃতদেহত হাতত টাটু অঁকা আছিলে আৰু তাক তেওঁক বিক্ৰমজিৎ বৰুৱা বুলি নিশ্চিত কৰিছে নামনি আৰক্ষীয়ে আৰু কেইটামান মুহূৰ্তৰ পিছতে আৰক্ষীৰ দল হৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে SDRFৰ দল ৰাওনা হৈছে মাজুলী কমলাবাৰী ফেৰীঘাটৰ পৰা আৰু নিশ্চিতভাৱে আৰক্ষী তাত উপস্থিত হৈছে আৰু স্থানীয় লোকে আমাক জানিবলৈ দিয়া মতে এটা বালিচৰ আছিলে যিটো বালিচৰত বগা টি-শাৰ্ট পৰিহিত টি-শাৰ্টটো পৰিহিত যিজন যুৱকৰ মৃতদেহ বুলি প্ৰথম অৱস্থাত কোৱা হৈছিলে আৰু সেই মৃতদেহটো ডাক্তৰ বিক্ৰমজিৎ বৰুৱা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে হয় ৰঞ্জন বৰা ইতিমধ্যে যেহেতুকে আৰক্ষীও আহি পাইছে বা এতিয়াও এই মৃতদেহটোৰ ক্ষেত্ৰত চিনাক্তকৰণৰ যি অভিযান অব্যাহত ৰাখিছে পৰিয়ালৰ লোকক কিবা খবৰ দিয়া হৈছে নেকি বা পৰিয়ালৰ লোক আহি পাইছে নেকি বা খবৰ দিয়া হৈছে নেকি সেই সন্দৰ্ভত কিবা তথ্য আছে নেকি আপোনাৰ ওচৰত বৰ্ষাশ্ৰী যথেষ্ট দুৰ্গম অঞ্চল মাজুলীৰ নামনি অংশত থকা এটা চাপৰি ভেকেলি হৈছে এটা চাপৰি আৰু সেই চাপৰিটোৰ কাষত যি বালিচৰ আছিলে পানী যিহেতু শুকাই আছে গতিকে হয়তো 2-3 দিনৰ পূৰ্বে মৃতদেহটো গৈ উঠি গৈ তাত লাগি থাকে আৰু তাৰপিছত পানী শুকাই আছে আৰু মৃতদেহটো যথেষ্ট ফুলি গৈছে আমি মৃতদেহটো ছবি প্ৰত্যক্ষ কৰিছোঁ আৰু দুৰ্ভাগ্যজনকভাৱে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহটো তাত ওলাইছে আৰু তেওঁ স্থানীয় লোকে নিশ্চিত কৰিছে যে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ হয় আৰু কেইটামান মুহূৰ্তৰ পিছতে পৰিয়ালৰ লোক তালৈ যোৱাটো এই মুহূৰ্তত সম্ভৱ নহয় মৃতদেহটো তাৰ পৰা মাজুলী আৰক্ষী তাৰ পৰা লৈ আহিব কমলাবাৰী ঘাটলৈ অথবা যোৰহাট নিমাতী ঘাটলৈ কিন্তু এই মুহূৰ্তত ইয়াৰ পৰা ৰাওনা হৈছে কেইটামান মুহূৰ্ত মাত্ৰ 15 মিনিট পূৰ্বে ৰাওনা হৈছে SDRFৰ দল ৰাওনা হৈছে নামনিৰ যি দক্ষিণ মাজুলীৰ যি আৰক্ষী দল আছিলে আৰক্ষী দল দুৰ্গম অঞ্চলত থকা ভেকেলিলৈ ফেৰীৰে ৰাওনা হৈছে আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে স্থানীয় কেইবাজনো যুৱকে আমালৈ ফোন কৰি জনাইছে যে কোলা টি-শাৰ্ট পৰিহিত যিজন লোকৰ মৃতদেহ উপঙি আছে আৰু মৃতদেহটো যথেষ্ট চিনিব পৰা অৱস্থাত নাই কিন্তু হাতত থকা যি তেওঁ টাটু আঁকি থোৱা আছিলে তাৰ বিৱৰণ দিয়া হৈছে আৰু তাৰ বিৱৰণৰ ভিত্তিত আৰক্ষীয়ে উল্লেখ কৰিছে যে সেই মৃতদেহটো ডাক্তৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহে হ'ব লাগে বৰ্ষাশ্ৰী
হয় নিশ্চয়কৈ আমি আপোনাক কিছু সময় লাইনত ৰখাইছোঁ ৰঞ্জন বৰা আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত আপোনাক সম্পাদিত ৰূপত আপোনালোকক দেখুৱাইছোঁ এক ওলি যোৱা মৃতদেহ আচলতে হয়তো চিনাক্তকৰণত যথেষ্ট অসুবিধা আহি পৰিছে কিন্তু শৰীৰত থকা এটা তাঁতৰ পৰা হয়তো কিছু পৰিমাণে চিনাক্ত কৰি উলিয়াইছে যে এইটো মৃতদেহ আচলতে যি ব্ৰহ্মপুত্ৰৰ যি নিমাতী ঘাটৰ যি শোকাবহ নাও দুৰ্ঘটনাত সন্ধানহীন হৈছিল বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ বুলি হয়তো চিনাক্ত কৰা হ'ব কিন্তু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ কিছুদিন পূৰ্বে বিশ্বনাথ ঘাটত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু আজি পুনৰ বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ এই মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ ইতিমধ্যে আহি পৰিছে ইতিমধ্যে যথেষ্ট দুৰ্গম অঞ্চল আমাৰ সাংবাদিক ৰঞ্জন বৰাই ইতিমধ্যে জনাইছে যথেষ্ট দুৰ্গম অঞ্চল গতিকে আৰু লগতে মৃতদেহটো যথেষ্ট উৱলি যোৱা অৱস্থাত উপঙি উঠিছে ক'লা টি চাৰ্ট পৰিধান কৰি আছিলে গতিকে শৰীৰত থকা এটা তাঁতৰ পৰাই কিছু পৰিমাণে চিনাক্ত কৰিছে যে এইটো বিক্ৰমজিৎ বৰুৱাৰে মৃতদেহ বুলি কিন্তু এই মুহূৰ্তত আমি কিছু সম্পাদিত ৰূপত আপোনালোকক এখন স্থিৰ ছবি দেখুৱাইছোঁ আৰু মাজুলীৰ পৰা বুধবাৰৰ পৰাই সন্ধানহীন হৈ আছিল এইগৰাকী চিকিৎসক বিক্ৰমজিৎ বৰুৱা যথেষ্ট SDRF বাহিনী বা NDRF বাহিনীয়ে যথেষ্ট অভিযান চলাইছিলে এই শোকাবহ নাও দুৰ্ঘটনাৰ পিছত সেই স্থানতে ইতিমধ্যে প্ৰাণ ত্যাগ কৰিছিলে প্ৰবক্তা পৰিমিতা দাসে আৰু লগতে দুজনকৈ লোক সন্ধানহীন হৈ আছিলে ইন্দ্ৰেশ্বৰ বৰা আৰু বিক্ৰমজিৎ বৰুৱা আৰু কিছুদিন পূৰ্বে আমি আপোনালোকক জনাইছোঁ যে বিশ্বনাথত উপঙি উঠিছিলে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ আৰু আজি পুনৰ বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কিছু খবৰ আহি পৰিছে আমি আপোনালোকক জনাইছোঁ যথেষ্ট ওৱলি যোৱা অৱস্থাত আচলতে এই মৃতদেহটো আচলতে আমি সম্পাদিত ৰূপত আপোনালোকক দেখুৱাইছোঁ ক'লা টি চাৰ্ট পৰিধান কৰি আছিলে কিন্তু শৰীৰত থকা এটা তাঁতৰ পৰাই কিছু পৰিমাণে চিনাক্ত হোৱা বুলি ইতিমধ্যে খবৰ আহি পৰিছে কিন্তু আৰক্ষী লোক ইতিমধ্যে উপস্থিত হৈছে আৰু যথেষ্ট যেহেতুকে দুৰ্গম অঞ্চল গতিকে কিছু অসুবিধাৰ সন্মুখীন নিশ্চয়কৈ হ'ব বা পৰিয়ালৰ লোককো খবৰ দিব পৰিয়ালৰ লোক পৰৱৰ্তী সময়ত আহি উপস্থিত হ'ব কিন্তু এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ যে বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিলে আৰু বুধবাৰৰ পিছত আজি অৱশেষত এয়া আমি দেখুৱাইছোঁ আপোনালোকক এখন স্থিৰ ছবি পৰিয়ালৰ সৈতে বিক্ৰমজিৎ বৰুৱাৰ নিমাতী ঘাটৰ দুৰ্ঘটনাৰ পৰা নিৰুদ্দেশ হৈ আছিল বিক্ৰমজিৎ বৰুৱা আৰু অৱশেষত আজি বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা সন্ধানহীন হৈ থকা বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উপঙি উঠিছে আৰু গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিলে বিক্ৰমজিৎ বৰুৱা ইন্দ্ৰেশ্বৰ বৰুৱাৰ মৃতদেহ কিছুদিন পূৰ্বে ইতিমধ্যে উপঙি উঠিছিলে সেই খবৰ আমি আপোনালোকক জনাইছিলোঁ আৰু মাজুলীৰ আহতগুৰিত আজি এইদৰে ব্ৰহ্মপুত্ৰত উপঙি উঠিছে এটা মৃতদেহ ক'লা টি চাৰ্ট পৰিধান কৰা এখন সম্পাদিত স্থিৰ ছবি আমি আপোনালোকক দেখুৱাইছোঁ আৰু যথেষ্ট উৱলি যোৱা অৱস্থাত ইতিমধ্যে এই মৃতদেহটো প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে শৰীৰত থকা এটা তাঁতৰ পৰা কিছু পৰিমাণে চিনাক্ত কৰি উলিয়াইছে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনালোকক এই খবৰ জনাই যাম কিন্তু এই মুহূৰ্তত লৈছোঁ এই বাতৰিৰ পৰা বিদায়